মদমুক্ত অসম দাবী সমিতি, আমি মদ নিবাৰণী মঞ্চ নহয়, মদমুক্ত অসম দাবী সমিতি এটা ফাইটাৰ গ্ৰুপ। আমি যুঁজিব বিচাৰিছোঁ, আমি এই সমাজখনত মদ নামৰ এই ৰাক্ষসটোৰ পৰা আমি বচাব লাগিব। আমি যিমানেই কষ্ট নকৰোঁ লাগিলে, যিমানেই খেতি নকৰোঁ লাগিলে, যিমানেই টকা নখোজো লাগিলে, কিন্তু আমাৰ মদৰ কাৰণে কিন্তু আমাৰ কম বয়সতে আজি বহু অসমীয়া ছোৱালী কম বয়সত বিধৱা হ'বলগীয়া হৈছে অকল মদৰ বাবে। আজি মদৰ বাবে বহু খেতিয়কে নিজৰ মাটিডৰা বিকিবলগীয়া হৈছে অকল মদৰ বাবে। বহু লোক কম বয়সত বিধৱা হ'বলগীয়াই নহয়, চিৰ জীৱনৰ বাবে পংগু হৈ গৈছে। নিজৰ মৰমৰ মাটিডৰাও অনা অসমীয়াৰ ওচৰত বন্ধকত থ'বলগীয়া হৈছে অকল মদৰ বাবে। আমি ৰাতিপুৱাৰ পৰা কপালৰ ঘাম খেতি কৰাৰ পিছতো ৰাতি যেতিয়া আমি এসাঁজ পেট ভৰাই যেতিয়া খাব নোৱাৰোঁ, আমি যেতিয়া দিনটো কষ্ট কৰাৰ পিছতো ইমানবিলাক আঁচনিৰ মাজত কাম কৰাৰ পিছতো কিন্তু ৰাতি এসাঁজ পেট ভৰাই আমাৰ এগৰাকী মহিলাই, আমাৰ খিলঞ্জীয়া, আমাৰ অসমীয়া মহিলাই ভাত খাব নোৱাৰে অকল মদৰ বাবে। এই কথাটোকে আমি লৈ আমি যেতিয়া মদটো বন্ধ হ'ব লাগে বুলি আমি ক'লোঁ, কোৱাৰ পিছতে কিন্তু কোনো এটা ৰাজনৈতিক ব্যৱস্থাই, কোনো এটা সংগঠনে মাত নমতাৰ কাৰণে আমি সকলো ৰাইজক লৈ এই লোহিত গগৈদেৱৰ ঘৰত মই আশীৰ্বাদ বিচাৰি তেখেতৰ ঘৰলৈ গৈছোঁ। অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে বিভিন্ন ব্যক্তিৰ আশীৰ্বাদ লৈ এটা অপাৰেশ্যন আৰম্ভ কৰিছে। এই অপাৰেশ্যনটোৰ নাম মদমুক্ত অসম দাবী সমিতি। এইটো কোনো সংগঠন নহয়, এইটো কোনো ডাঙৰ ডাঙৰ লেকচাৰ দি ৰাজনৈতিক দলত যোগদান কৰি মন্ত্ৰী MLA হোৱা সংগঠন নহয়। এইটো সংগঠন মানুহৰ বাবে কাম কৰাৰ এটা সংগঠন। যিদিনাই অসম সুৰামুক্ত হ'ব বুলি ঘোষণা কৰিব, পিছদিনাখনিৰ পৰাই এই সংগঠনটো আৰু নাথাকে। এতিয়া কথাটো হ'ল কি, মদ বুলি কৈ দিয়াৰ লগে লগে ট্ৰেডিশ্যনেল মদৰ কথা আছে, হয় নে নহয়? মই ইয়াত কাৰ্বি ভাইসকলক জনাব বিচাৰিছোঁ, আমি যিখিনি কাৰ্বি ভাইসকলে হওক, বড়ো ভাইসকলে হওক, চাহ জনগোষ্ঠীৰ ভাইসকলে হওক, যিসকলে খাদ্য হিচাপে মদটোক ব্যৱহাৰ কৰে, পৰম্পৰাক ব্যৱহাৰ কৰে, তাৰ আমি বিৰোধিতা নাই কৰা। আমি যিসকলে আজি বিভিন্ন 100 এবিধ গছৰ পাতৰ পৰা পিঠা, আপোনাৰ চাউলৰ গুড়িৰ পৰা মিলোৱা এটা পিঠাৰ লগত মিচিংসকলে চাইৰ লগত মিক্স কৰা চাই মদ, বিভিন্ন ধৰণে বিভিন্ন প্ৰকাৰে এই ট্ৰেডিশ্যনেল মদখিনি প্ৰস্তুত কৰে আৰু সেইখিনি বিভিন্ন ধৰণৰ ধৰ্মীয় পৰম্পৰাত ব্যৱহাৰ কৰে খাদ্য হিচাপে। কোনো লিগাঙত কোনো যদি ছোৱালীক ধৰ্ষিত কৰি হত্যা কৰা নাই। কিন্তু আমি ক'ব বিচাৰিছোঁ কি, আজিৰ তাৰিখত কিন্তু পৰম্পৰাক দোহাই দি কিন্তু এচাম অনা অসমীয়াই হওক, এচাম অজনজাতীয় লোকে হওক কোটি কোটি টকাৰ এটা বেপাৰ আৰম্ভ কৰিছে। কিয় সেই বেপাৰ জানেনে? কিয় জানেনে? মই এতিয়া এইখিনিতে আপোনালোক ক'ব বিচাৰোঁ। প্ৰথম কথা স্পষ্ট কৈছোঁ যে যিসকল জনগোষ্ঠী লোকে খাদ্য হিচাপে ব্যৱহাৰ কৰা, ধৰ্মীয় পৰম্পৰাত ব্যৱহাৰ কৰা সেই লাও পানী হওক, চাই মদ হওক, সেই মদৰ আমি বিৰোধিতা নাই কৰা। আমি বিৰোধিতা কৰিছোঁ সেই মদৰ ব্যৱসায়ীকৰণ কৰি এচাম অজনগোষ্ঠীয় লোকে কোটি কোটি টকাৰ ব্যৱসায় কৰি জনগোষ্ঠীয় লোকসকলক মদত ব্যস্ত ৰখাই, দুখীয়া মানুহসকলক মদত ব্যস্ত ৰখাই আমাক শোষণ যি কৰি অহা এই ব্যৱস্থাটো, সেই ব্যৱস্থাটো আমি বিৰোধিতা কৰিছোঁ। যিটো সময়ত মহাত্মা গান্ধীয়ে কৈছিল, মোক যদি ভাৰতৰ সৰ্বোচ্চ ক্ষমতা দিয়া হয় তেতিয়াহ'লে মই কোনো ক্ষতিপূৰণ নিদিয়াকৈ সকলো মদ মই বন্ধ কৰি দিম। আম্বেদকাৰে কৈছিল, শোষিত নিষ্পেষিত এই দলিত সমাজখনৰ যদি মুক্তিৰ বাবে যদি মুক্তি সম্ভৱ হ'ব, মদমুক্ত এখন নিচামুক্ত ভাৰতহে মুক্তি সম্ভৱ হ'ব। কিন্তু সেই আম্বেদকাৰ, সেই মহাত্মা গান্ধীক একাষৰীয়া কৰি বৰ্তমান স্বাধীন সেই সময়ত ব্ৰিটিছকে স্বাধীন দেশৰ সেই ৰাজনৈতিক ব্যৱস্থাটোৱে কিন্তু গ্ৰাম্য অঞ্চলতে হওক, চাহ বাগিচা অঞ্চলে হওক, জনজাতীয় অঞ্চলতে হওক, সেই অঞ্চলে কিন্তু পৰৱৰ্তী সময়ত মদৰ